অপেনিং কৰা হৈছে, মুকলি কৰা হৈছে আৰু আমি সকলো অংশগ্ৰহণ কৰিছোঁ। এই নৰ্থ ইষ্ট মিলিটাৰী স্কুলটো আমাৰ বিজনীৰ এই অঞ্চলত স্থাপন কৰাটো বিটিআৰ অঞ্চলৰ কাৰণে আমি খুব ভাল পাইছোঁ, কাৰণ তেনেকুৱা এটা ইনষ্টিটিউটৰ বহুত দৰকাৰ আছিলে। বাকী ইনষ্টিটিউটবিলাক কৰি থাকে, কিন্তু এইটো অলপমান ডিফাৰেণ্ট। আমাৰ মানুহবিলাকে ডিফেন্সত বহুত যাব বিচাৰে, কিন্তু ডিফেন্স বুলি ক'লে মিলিটাৰীটো চবচে বেছি প্ৰিফাৰ কৰে। বাকীখিনি পেৰামিলিটাৰী ফৰ্চেছটো ইমান যদিও চাকৰিৰ কাৰণে যায়, মিলিটাৰীটো বেছি প্ৰিফাৰ কৰে। তথাপিতো এই ইনষ্টিটিউশ্যনখনত আমাৰ যেনেকৈ গোৱালপাৰাত সৈনিক স্কুল আছে, তেনেকুৱাই ইয়াত মিলিটাৰী স্কুলখনত আমাৰ ল'ৰা ছোৱালীবিলাকে আহি পেলাই তাতে কৰ্চ ল'ব পাৰিব, ক্লাছ কৰিব পাৰিব আৰু তেখেতসকলে মেণ্টেলি ফিজিকেলি চব দিশৰ পৰাই এটা প্ৰিপাৰেশ্যন এটা তেখেতসকলৰ স্কুল টাইমতে এইটো হৈ যাব। চ' সেইকাৰণে আমি সকলো এইটো বিচাৰিছোঁ আৰু মই ইয়াত থকা সকলোকে অনুৰোধ কৰিছোঁ যে অনুষ্ঠানটো যাতে সকলো সমৰ্থন কৰে। আমি বিটিআৰ চৰকাৰৰ পৰা এইটো সম্পূৰ্ণ সমৰ্থন কৰি আছোঁ, ছাপোৰ্ট দি আছোঁ, যি পাৰোঁ অনুদানো দিবলৈ কাৰণে ব্যৱস্থা কৰি আছোঁ। গতিকে এই অনুষ্ঠানটো যাতে ভালকৈ গঢ় লৈ উঠে এইটো আমি বিচাৰিছোঁ। আৰু আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলত ডিফেন্সতটো চবে চাকৰিত যায়েই, কিন্তু অফিচাৰ আমাৰ কম অলপ। আৰু এই আমাৰ অঞ্চলৰ পৰাতো বহুত অফিচাৰ প্ৰায় নায়েই। বহুত যিসকলে CDS আৰু NDA এটেম্প কৰি পেলাই পাইছে তেখেতসকল আছে, বাকী অফিচাৰ আমাৰ বহুত কম আছে। সেইকাৰণে এই অনুষ্ঠানটো যেতিয়া সম্পূৰ্ণ হ'ব, আমাৰ অফিচাৰৰ ক্ষেত্ৰত বা অফিচাৰত এপইণ্ট হ'বৰ কাৰণে যিখিনি চাকৰি পাবৰ কাৰণে যিখিনি অৰ্হতা লাগে, সেইখিনি তেখেতসকলে ল'ব পাৰিব। গতিকে আজি ইয়াত উপস্থিত হৈ যিসকলে ইয়াৰ নেতৃত্ব লৈছে, মই সকলোকে ধন্যবাদ জনাইছোঁ।